এই মুহূৰ্তৰ এটা ব্ৰেক ব্ৰেকিং নিউজ। হিমন্ত চৰকাৰে পুনৰ দিব শিক্ষক নিযুক্তি। ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ দিয়া হ'ব শিক্ষক নিযুক্তি। হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। শীঘ্ৰেই খালী হৈ থকা শিক্ষকৰ পদ পূৰণ কৰিব অসম চৰকাৰে। কম দিনৰ ভিতৰতেই শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা শিক্ষামন্ত্ৰীৰ। শিক্ষক নিযুক্তিৰ লগতেই বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ কথা ঘোষণা ৰণোজ পেগুৰ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ দিয়া হ'ব শিক্ষক নিযুক্তি। হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। সকলোৱে জানে ইয়াৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছো। শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো আমি কাম কৰি আছো। খুব সোনকালে আপোনালোকে ফলাফল দেখিবলৈ পাব। আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছো। শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো আমি কাম কৰি আছো। খুব সোনকালে আপোনালোকে ফলাফল দেখিবলৈ পাব। আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছো। শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো আমি কাম কৰি আছো। খুব সোনকালে আপোনালোকে ফলাফল দেখিবলৈ পাব। আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছো। শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো আমি কাম কৰি আছো। খুব সোনকালে আপোনালোকে ফলাফল দেখিব।